হেল্ল' গাইজ, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে, এয়া আমাৰ স্কুলত মেজি বনাই আছে। আচলতে বহুত ল'ৰা ছোৱালী কি মেজি কেনেকৈ বনায় বা মেজি কি ভালকৈ নাজানে, সেই গতিকে আমি ভাবিলোঁ কি এইবাৰ স্কুলতে এটা মেজি বনাওঁ। আৰু ইয়াৰে মেইন হ'ল আমাৰ নাথ বাইদেউ, মানে ৰঞ্জু নাথ। তেখেতে মানে ল'ৰা ছোৱালীখিনিৰ লগত লগ হৈ তেখেতে মানে বনোৱাৰ জোৰ জোগাৰ কৰিলে। আৰু বহুত ঢকুৱা আছিলে, মানে তামোলৰ ঢকুৱা বহুত আছিলে, আৰু কলপাতো আছিলে, আৰু বাঁহো আছিলে। শুকান বাঁহ, কেঁচা বাঁহ যেনিবা নাই, গুৱাহাটীত আৰু ক'ত কেনেকৈ কেঁচা বাঁহ পোৱা যাব। সেই গতিকে আমাৰ কি কৰিলে বাইদেৱে, এই ঢকুৱাৰে তেনেকৈ বনালে। আৰু একদম ধুনীয়া এটা মানে মেজি হৈ গ'ল, আৰু ধুনীয়া মেজি হ'ল। আৰু ল'ৰা ছোৱালীখিনি খুব আনন্দ পালে যে মেজিটো বনোৱাৰ কাৰণে। আৰু এয়া দৃশ্য হ'ল আমাৰ শুক্ৰবাৰৰ। আৰু ল'ৰা ছোৱালীখিনিয়ে এনেকৈ বাইদেউক মানে যোগান ধৰিলে, আৰু বাইদেৱে তেনেকৈ ধুনীয়াকৈ বনালে। আৰু সিহঁতে খুব ফূৰ্তি পালে, আৰু এনেকুৱা বনোৱা দেখি খুব ফূৰ্তি পালে। আৰু দেখিছেনে সিহঁতৰ ফূৰ্তি, এই যে জঁপিয়াইছে, সিহঁতে বহুত ফূৰ্তি কৰিছে। আৰু বনোৱা হৈ গ'ল, মানে সিহঁতে খুব ভাল পালে। আৰু যিহেতু মানে স্কুলত আগতে কৰা নাই, আমি এইবাৰ প্ৰথম আমি কৰিছোঁ। আৰু এনেকৈ ধুনীয়াকৈ বনালে, আৰু বনোৱা মানে হৈয়ে গ'ল, বেছি সময় নালাগিলে বনাওঁতে। আৰু ল'ৰা ছোৱালীৰ চখ দেখিছেনে, মেজিটোৰ সন্মুখত লৈ এয়া ফটো উঠাই আছে। আৰু সিহঁতে মিছক কৈছে আৰু যে আমাকো ফটো উঠাওক, আৰু সেনেকৈ সিহঁতে মেজিটোৰ কাষত লৈ সিহঁতে ফটো উঠিছে। এয়া হ'ল শনিবাৰৰ দৃশ্য। আৰু ময়ো এনেকৈ অকণমান ভিডিঅ' বনাই ৰাখিলোঁ। আৰু গোটেই ল'ৰা ছোৱালীখিনিয়ে মেজিটোৰ চাৰিওফালে এনেকৈ থিয় হৈ সিহঁতে মানে ভালকৈ চাই লৈছে আৰু মেজিটো, কাৰণ মেজিটো জ্বলাব লাগিব, এতিয়াতো জ্বলাব লাগিব। আৰু এনেকৈ সিহঁতে চাৰিওফালে ঘূৰি ঘূৰি সিহঁতে নাচিছেও। আৰু এয়া নাথ বাইদেউ আৰু মই দুইজনীয়ে মেজিত জুই জ্বলোৱাৰ কাৰণে য'ত জেগাৰ কৰিছোঁ। আৰু আমি এনেকৈ গোটেইবিলাকে ৰাউণ্ড হৈ লৈ লৈছোঁ মেজিৰ জুই পোৱাবলৈ। যিহেতু স্কুল বন্ধ থাকিব, গতিকে আমাৰ আগতীয়াকৈয়ে হৈ গ'ল, শনিবাৰতে আমাৰ মেজি জ্বলোৱা হৈ গ'ল। এয়া দেখিছেনে আমাৰ মেজি জুই দপ দপাই জ্বলিছে। আৰু ল'ৰা ছোৱালীখিনিয়ে ওচৰত থাকিব পৰা নাই, একদম দূৰলৈকে আহিছে। ইমান উত্তাপ লাগিছে, মানে এই শুকান যে বস্তুখিনি একদম বেছি টাইম নালাগিলে পুৰি শেষ হৈ গ'ল। আৰু এয়া পুৰি শেষ হোৱাৰ দৃশ্য এয়া। আৰু মই তাৰ পৰা মেজিটোৰ চাই লৈ ল'লোঁ, আৰু চাই লৈ প্ৰত্যেককে এটা এটাকৈ ফোট দি যাম। আমি বিশেষ নিয়ম কৰা নাই, কিন্তু নিয়মখিনি কৰিব পাৰিলে ভাল, তেতিয়া ল'ৰা ছোৱালীখিনিয়ে ভালকৈ বুজি পালেহেঁতেন। কিন্তু কিছুমান অসুবিধাৰ কাৰণে আমি মানে কৰিব নোৱাৰিলোঁ। কিন্তু নেক্সট ইয়াৰলৈকে আমি গোটেইখিনি নিয়ম কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। এইবাৰ জাষ্ট আমি মেজিটোহে জ্বলালোঁ, আৰু এই মেজিৰ চাইৰে মই প্ৰত্যেককে ফোট দি গ'লোঁ। আৰু এয়া মিছ কেইগৰাকীকো মই ফোট দিছোঁ। আৰু মিছেও মোক ফোট দি দিছে। আৰু শেষত আমি পিঠাৰে চাহো খালোঁ, নিয়মটো কৰিলোঁ। আৰু ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ।